মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক অতুল বৰগোহাঁই ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ দ্বিতীয়টি পাঠ দ্য জয় অফ হেল্পিঙৰ দ্বিতীয় ভাগ আমি আলোচনা কৰিব বিচাৰিছো। আমি প্ৰথম ভাগটিত পাইছিলো যে বিদ্যালয়ৰ ঘণ্টা বাজি যোৱাৰ পাছত ৰাজু, নীতা আৰু গীতাই খুব খৰখেদাকৈ বিদ্যালয়লৈ আহিছিল, কাৰণ তেওঁলোকৰ দেৰি হৈছিল। ইতিমধ্যে বিদ্যালয়ৰ ঘণ্টা বাজি গৈছিল আৰু তেওঁলোকে বিদ্যালয়ৰ প্ৰাতঃসভাত অংশগ্ৰহণ কৰিব নোৱাৰিব, কাৰণ যদিহে তেওঁলোকৰ পলম হয়। সেইবাবে তেওঁলোকে খুব খৰখেদাকৈ আহিছিল আৰু যেনে তেনে আহি তেওঁলোকে বিদ্যালয়ৰ প্ৰাতঃসভাত অংশগ্ৰহণ কৰিছিল। আৰু প্ৰাতঃসভাৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে তেওঁলোকক কৈছিল যে মই এটা গুৰুত্বপূৰ্ণ কথা আজি তোমালোকক ক'ম। কালি সংঘটিত হোৱা ভূমিকম্পৰ ফলত আমাৰ চুবুৰীয়া কেইবাখনো জিলাৰ বিস্তৰ ক্ষতিসাধন হৈছিল আৰু তাৰ ফলত সেই জিলাসমূহত বাস কৰা মানুহৰ বহু লোকৰ মৃত্যু হৈছিল আৰু বহু লোক আঘাতপ্ৰাপ্ত হৈছিল। আৰু সেইকাৰণে সেই আঘাতপ্ৰাপ্ত লোকসকলক, যিসকল লোক বিপদত পৰিছে, তেওঁলোকক সহায় কৰিবৰ কাৰণে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰধান অধ্যক্ষজনে দান বৰঙণি হিচাপে কিছু সা সামগ্ৰী দিবৰ বাবে অনুৰোধ জনাইছিল আৰু সেই সামগ্ৰীসমূহ কাইলৈ প্ৰাতঃসভাৰ শেষত সংগ্ৰহ কৰিম বুলি জনাইছিল। এতিয়া আহাচোন তাৰপিছত কি হ'ল আমি পাঠটোলৈ আগবাঢ়ো। ডিউৰিং দ্য লাঞ্চ ব্ৰেক, নীতা, গীতা এণ্ড ৰাজু ডিছকাছড হোৱাট দে উড কণ্ট্ৰিবিউট। মধ্যাহ্ন ভোজনৰ সময়ছোৱাত নীতা, গীতা আৰু ৰাজুৱে আলোচনা কৰিছিল যে তেওঁলোকে কি কি বস্তু বৰঙণি হিচাপে আগবঢ়াব। ৰাজু: I would like to give food items like bread, biscuits and fruits. ৰাজুৱে কৈছিল, মই অলপমান খাদ্য সামগ্ৰী যোগান ধৰিম, যেনে ব্ৰেড, বিস্কুট আৰু ফল মূল। গীতা: That's great. বৰ ভাল হ'ব। I will contribute some money. মই অলপমান টকা দিম and a carton of drinking water আৰু এবাকচ পানী, খোৱা পানী। কাৰ্টুন মানে হৈছে কাগজৰ বাকচ। নীতা: Please suggest what I should contribute. নীতাই কৈছে যে তোমালোকে মোক সহায় কৰিবানে, মই কি দিয়া উচিত, তোমালোকে মোক অলপ কৈ দিবা নেকি? মই একো বিচাৰিয়ে পোৱা নাই, মই দুধুৰ-মুধুৰত পৰিছোঁ যে মই কি দিম, কাৰণ তোমালোকেতো অলৰেডি কৈয়ে দিলা, কাৰণ ৰাজু আৰু গীতাই অলৰেডি কৈ দিলে যে মই ব্ৰেড দিম, বিস্কিটছ দিম আৰু ফ্ৰুটছ দিম, আৰু গীতাই ক'লে যে মই অলপমান টকা দিম আৰু এক কাৰ্টুন খোৱা পানী দিম। তেতিয়া নীতা দুধুৰ-মুধুৰত পৰিল, কাৰণ তেওঁ গমেই পোৱা নাছিল যে তেওঁ কি বস্তু দিব। গতিকে নীতাই তেওঁলোকক সুধিছে যে মই কি বস্তু দিয়া উচিত, তোমালোকে মোক কৈ দিয়াচোন। ৰাজু: Why don't you bring some clothes? তুমি কিছুমান কাপোৰ লৈ আহা, বা তুমি কেইযোৰমান কাপোৰ দি নিদিয়া কিয়? তুমিতো কাপোৰো দিব পাৰা, নহয় জানো? You can collect some from your neighbors' homes too. তেতিয়া ৰাজুৱে ক'লে যে why don't you bring some clothes? তুমি অলপমান কাপোৰ কিয় নিদিয়া? তুমি অলপমান কাপোৰ কিয় লৈ নিদিয়া বা সংগ্ৰহ কৰি নিদিয়া? You can collect some from your neighbors' homes too. তুমি অকল যে তুমি নিজৰ পৰাই দিব লাগিব তেনে কোনো কথা নাই। তুমি তোমাৰ চুবুৰীয়াৰ নেইবাৰ্ছ মানে চুবুৰীয়াৰ ঘৰৰ পৰাও সংগ্ৰহ কৰি দিব পাৰা। কালেক্ট কৰা মানে সংগ্ৰহ কৰা। You can also collect some containers to store food. তুমি খাদ্যবস্তু জমা কৰিবৰ কাৰণে তুমি কিছুমান পাত্ৰও দিব পাৰা আৰু সেইবোৰ সংগ্ৰহ কৰি তুমি তেওঁলোকক দিব পাৰা। That will be of great help to the affected people. আৰু তেনে কৰিলে ক্ষতিগ্ৰস্ত লোকসকলৰ কাৰণে এটা মহান সহায় কৰা হ'ব। নীতা: Thanks a lot, Raju, for your suggestion. নীতাই ক'লে যে তোমাৰ উপায়ৰ কাৰণে মই তোমাক বহুত বহুত ধন্যবাদ দিছোঁ। তুমি যি মোক ছাজেশ্যন আগবঢ়ালা, তুমি যি মোক উপদেশ দিলা যে মই কি কি বস্তু দিব পাৰোঁ, সেই সকলোবিলাকৰ কাৰণে তোমাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। And I will try to collect what you suggested. আৰু তুমি কোৱা বস্তু সামগ্ৰীকেইটা মই সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। ট্ৰাই কৰা মানে চেষ্টা কৰা। গীতা: Can anyone help me bring the bottles of water? কোনোবাই মোক পানী বটলকেইটা কঢ়িয়াই বা অনাত সহায় কৰিবা নেকি? Can anyone help me bring the bottles of water? কোনোবাই মোক পানী বটলকেইটা অনাত সহায় কৰিবা নেকি? Bring মানে কঢ়িয়াই অনা বা অনা, হেল্প মানে সহায় কৰা, এনিৱান মানে কোনোবাই। Or shall I ask the shop to deliver them to the
স্কুল নে মই যিখন দোকানৰ পৰা ক্ৰয় কৰিম সেই দোকানখনতে কৈ আহিম নেকি যে পানী বটল কেইটা বিদ্যালয়ত গৈ দি আহিবৰ কাৰণে ৰাজু I think you can talk to the headmaster মই ভাবো তুমি এই ক্ষেত্ৰত প্ৰধান শিক্ষকৰ লগত কথা পাতিব পাৰা Next day at a school পিছদিনা বিদ্যালয়ত এটা পিছদিনা বিদ্যালয়ত কি হল চাও আহা All the children and teachers assembled in the school playground with their contributions. পিছদিনা স্কুলত পিছদিনাখন স্কুল সকলো ল'ৰা ছোৱালী আহিল আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে কি কৰিলে সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে সংগ্ৰহ কৰা সকলো দান বৰঙণিৰ সৈতে বিদ্যালয়ৰ খেলপথাৰত গোট খালে বা সমবেত হ'ল এছেম্বল মানে হ'ল গোট খোৱা বা সমবেত হোৱা The headmaster thanked all of them for their support আৰু প্ৰধান শিক্ষকজনে সকলোকে তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনালে The goods van and a team of teachers and students then left for their destination বস্তু বাহানি কঢ়িওৱা গাড়ীখনৰ সৈতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ এটি দলে তেওঁলোকৰ গন্তব্য স্থানলৈ গতি কৰিলে এটা ডেষ্টিনেশ্যন মানে হৈছে গন্তব্য স্থান বা লক্ষ্য স্থান অৰ্থাৎ the earthquake affected area যি ঠাইত ভূমিকম্প হৈছিল সেই ঠাইখনকে এক ডেষ্টিনেশ্যন বুলি কৈছে In an hour they reached the earthquake affected place আৰু এক ঘণ্টাৰ ভিতৰতে তেওঁলোকে কি কৰিলে ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ঠাইত গৈ উপস্থিত হ'লগৈ reached মানে হৈছে গৈ পোৱা They were very sad at the plight and misery of the people there. আৰু তেওঁলোকে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ অৱস্থা দেখি তেওঁলোকৰ কষ্ট তেওঁলোকৰ দুখ দেখি তেওঁলোক মানে হৈছে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ যিটো দল এই দলটিয়ে মনত বৰ বেজাৰ পালে অত্যন্ত দুখিত হ'ল তেওঁলোক ফ্লাইট মানে হৈছে কষ্ট অত্যন্ত দুখ আৰু কষ্টত থকা মিজাৰি মানে দুখ They distributed the things among the people আৰু তেওঁলোকে কি কৰিলে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ দলটোৱে তেওঁলোকে কঢ়িয়াই নিয়া সামগ্ৰীসমূহ সেই মানুহবিলাকৰ মাজত বিতৰণ কৰিলে ডিষ্ট্ৰিবিউটেড মানে বিতৰণ কৰা among মানে হৈছে বহুতৰ মাজত আৰু যেনে দুজনৰ মাজত বুজাবৰ কাৰণে আমি between ব্যৱহাৰ কৰো কিন্তু বহুতৰ মাজত দুজনতকৈ যদি বেছি হৈ যায় তেনেহলে আমি among শব্দটো ব্যৱহাৰ কৰো মাজত বুজাবৰ কাৰণে Everyone was very grateful সকলোৱে বৰ কৃতজ্ঞ আছিল টু দা ভলন্টিয়াৰ্ছ স্বেচ্ছাসেৱকসকলৰ প্ৰতি তেওঁলোকৰ সহায়ৰ কাৰণে ফৰ দেয়াৰ হেল্প The team members felt very happy to have helped the people in distress আৰু এই দুখ কষ্টত থকা অত্যন্ত দুখ কষ্টত থকা লোকসকলক সহায় কৰিবলৈ পাই দলৰ প্ৰতিজন সদস্যই বৰ সুখ অনুভৱ কৰিলে Raju said to himself আৰু ৰাজুৱে নিজকে ক'লে Helping people in need is really a wonderful feeling. বিপদত পৰা বা অভাৱত থকা মানুহক সহায় কৰাটো এটা বৰ সুখকৰ অনুভূতি এটা বৰ বিস্ময়কৰ অনুভূতি যিটো অনুভূতি আমি অন্য কোনো অনুভূতিৰ সৈতে কম্পেয়াৰ কৰিব নোৱাৰো বা তুলনা কৰিব নোৱাৰো Next time I see anyone in such a plight আৰু ইয়াৰ পিছত যদি মই কাৰোবাক এনেকুৱা অত্যন্ত দুখ কষ্টত ভোগা দেখো I must try to help মই তেওঁলোকক সহায় কৰিমেই অৰ্থাৎ তেওঁ এই যিটো প্ৰধান শিক্ষকে যিটো পদক্ষেপ লৈছিল এই পদক্ষেপত তেওঁ বহুত প্ৰভাৱিত হ'ল আৰু প্ৰভাৱিত হৈ তেওঁৰ মনত এই কথাষাৰ তেওঁ সাজ বহুৱাই ল'লে যে আমি বিপদত পৰা যিকোনো মানুহকে আমি ন্যূনতম পৰিমাণে হ'লেও সহায় কৰা উচিত গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ পাঠটো ইয়াতে শেষ হৈছে ইয়াৰ এক্টিভিটিজৰ সৈতে মই বেলেগ এটি ভিডিঅ' তোমালোকৰ বাবে প্ৰদান কৰিম